নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই দুলীয়াজানৰ নেহেৰু ময়দানত উপস্থিত হৈছোঁ, য'ত অধিনায়ক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সুন্দৰ অনুষ্ঠানত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান উপস্থাপন কৰা হৈছে, যিবিলাক চাবলৈ পাই মই অত্যন্ত উৎসাহিত হৈছোঁ। এই প্ৰতিযোগিতাখন কেৱল ক্ৰীড়াৰ প্ৰচাৰৰ বাবে কৰা নহয়, সাহসী অধিনায়ক কেপ্টেইন জিন্তু গগৈ দেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক গুৰুত্বপূৰ্ণ সুযোগ। সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। ক্ৰীড়াপ্ৰেমীৰ লগতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ ইয়াত বৃহৎ সংখ্যক দৰ্শক আহিছে। আজিৰ সামৰণি অনুষ্ঠানৰ আলোকপাত হৈছে আছাম ৰাইফলছ ডগ টীমৰ দৰ্শনীয় অভিনয়। এই ডগ টীমৰ দলটোৱে তেওঁলোকৰ বিশেষ প্ৰশিক্ষণ আৰু আচৰিত দক্ষতা প্ৰদৰ্শন কৰিব, যিটো দৰ্শকৰ বাবে এক অতি ৰোমাঞ্চকৰ অভিজ্ঞতা হ'ব। আছাম ৰাইফলছৰ এই দলটো সাহস আৰু অনুশাসনৰ বাবে বিখ্যাত, আৰু আজি আমি তেওঁলোকৰ সামৰ্থ্যক ওচৰৰ পৰা চাবলৈ সুযোগ পাইছোঁ। গতিকে এই আচৰিত অনুষ্ঠানটোৰ হাইলাইটবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আহক। ভিডিঅ'টো শেষলৈকে চাওক আৰু অনুষ্ঠানটো কেনেকুৱা পালে মোক কমেণ্টত জনাওক। আছাম ৰাইফলছৰ ডগ টীমৰ দ্বাৰা উপহাৰ দিয়া অধিনায়ক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত আজি এক অতি আকৰ্ষণীয় প্ৰদৰ্শন অনুষ্ঠিত হৈছে। এই অভিনয় চোৱাৰ যোগ্য আৰু চোৱাটোৱে ৰোমাঞ্চ আৰু উত্তেজনা দুয়োটাকে আগবঢ়াই দিয়ে। সামৰণি অনুষ্ঠানৰ সময়ত অসম ৰাইফলছৰ ডগ টীমে এক দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে। তেওঁলোকৰ এই আচৰিত উপস্থাপনে তাত উপস্থিত দৰ্শকক ৰোমাঞ্চিত কৰি তুলিছিল। এই বৃহৎ অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল পান্ধাৰকাৰ, অল ইণ্ডিয়া দুলীয়াজানৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ৰূপজ্যোতি ফুকনদেৱকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আছাম ৰাইফলছৰ ডগ টীমৰ এই ৰোমাঞ্চকৰ প্ৰদৰ্শনে 20,000ৰো অধিক দৰ্শকক আকৰ্ষিত কৰাৰ লগতে ষ্টেডিয়ামত বজ্ৰপাতৰ দৰে হাত চাপৰিৰ সৃষ্টি হয়। আজি এই অনুষ্ঠানত অসম ৰাইফলছৰ ডগ টীমৰ দ্বাৰা বিভিন্ন ধৰণৰ আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে। বিশেষভাৱে প্ৰশিক্ষিত এই ডগবিলাকে নিজৰ আচৰিত ক্ষমতা আৰু দক্ষতাৰ জৰিয়তে সকলো দৰ্শকক মোহিত কৰিছে। আছাম ৰাইফলছৰ এই ডগবিলাকে আমাৰ নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰাই নহয়, ভাৰতৰ বিভিন্ন সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলতো নিজৰ সেৱা আগবঢ়াইছে। তেওঁলোকৰ অতুলনীয় নিষ্ঠা আৰু দক্ষতাৰ বাবে আমি আছাম ৰাইফলছৰ দলটিক আন্তৰিক অভিনন্দন জনাইছোঁ। এই ডগ টীমৰ দলটোকো আমি চেলুট জনাইছোঁ। এই বিশেষ দলটোৱে নিজৰ দক্ষতা, অনুশাসন আৰু অতুলনীয় প্ৰতিভা প্ৰদৰ্শন কৰি নিৰাপত্তা আৰু ধৰা পেলোৱা অভিযানত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা দৰ্শকৰ সন্মুখত উপস্থাপন কৰে। তেওঁলোকৰ অভিনয় কেৱল দৰ্শকৰ বাবে মনোৰঞ্জনদায়ক নাছিল, বৰঞ্চ নিৰাপত্তাৰক্ষীৰ প্ৰস্তুতি আৰু নিষ্ঠাকো উজ্জ্বল কৰি তুলিছিল। দেশৰ অন্যতম পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ দক্ষতা আৰু বীৰত্বৰ বাবে পৰিচিত। তেওঁলোকৰ এই দলটোৱে বিশেষভাৱে বিভিন্ন অভিযানত সহায় কৰে, সেয়া বোমা ধৰা পেলোৱাই হওক, নিচাযুক্ত দ্ৰব্য ধৰা পেলোৱাই হওক বা অনুসন্ধান আৰু উদ্ধাৰ অভিযানেই হওক। দেখাৰ দৰে এই ডগবিলাকক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকৰ অনুশাসন আৰু তেওঁলোকৰ হেণ্ডলাৰৰ আদেশ মানি চলাৰ ক্ষমতা সঁচাকৈ প্ৰশংসাৰ বিষয়। সঁচাকৈ আচৰিত সমন্বয় আৰু চঞ্চলতা। যেতিয়াই কোনো সন্দেহজনক ব্যক্তিয়ে পলাবলৈ চেষ্টা কৰে, তেতিয়াই এই দলটোৱে তৎক্ষণাৎ কামত আহে, আৰু এইদৰে তেওঁলোকে নিৰাপত্তা বাহিনীৰ বাবে এক অমূল্য মিত্ৰ হিচাপে প্ৰমাণিত হয়। আছাম ৰাইফলছৰ ডগ টীমৰ এই উজ্জ্বল প্ৰদৰ্শনে এই প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান আৰু অধিক স্মৰণীয় কৰি তুলিছিল। গতিকে বন্ধুসকল, আজি আমি দেখিবলৈ পালোঁ আছাম ৰাইফলছৰ এই ডগ টীমৰ দলটোৱে কেনেকৈ দিনে নিশাই আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিয়োজিত হৈ আছে। তেওঁলোকক কঠোৰ প্ৰশিক্ষণ, আনুগত্য আৰু সাহসৰ বাবে আমি তেওঁলোকক প্ৰণাম জনাইছোঁ। এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে অসম ৰাইফলছলৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এটি পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় হিন্দ। साहिबान डॉग डेमोन्स्ट्रेशन के अंतिम श्रेणी के फायरिंग को करने को और अंत में को बड़ी खूबसूरती के साथ पार किया। डॉग टार्जन ऑब्स्टिकल के पीछे तैयार, मास्टर का आदेश जंप बड़ी खूबसूरती के साथ पार किया और फायरिंग को पार करते ही ऑब्स्टिकल को पार किया, फायर टर्निंग को पार करते ही फायरिंग को पार किया और अंत में अपने मास्टर को देखते हुए डॉग और अंत में फुलर को बड़ी खूबसूरती के साथ पार किया। डॉग तेजा बड़ी खूबसूरती के साथ
फायरिंग इनको पार किया, फायरिंग इनको पार करते हैं, ओवरकोट को पार किया, फायरिंग गनर को पार करते हैं, फायरिंग को पार किया और अंदर बड़ी खूबसूरती के साथ अतिथि महोदय को सैल्यूट प्रदान करके डॉग डेमोन्स्ट्रेशन समाप्त करने की अनुमति लेते हुए को लहराते हुए, क्योंकि यह प्रकट करता है फ्रेंड्स ऑफ द हिल पीपुल पर्वतीय क्षेत्रों के लोगों के मित्र हैं और हमेशा मित्र के रूप में कार्यरत रहेंगे।